নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ ওপৰত। বিকাশ চেত্ৰীৰ জন্ম হৈছিল 1994 চনৰ 2 এপ্ৰিল তাৰিখে গুৱাহাটীৰ ৰূপনগৰত। তেওঁৰ সম্পূৰ্ণ নাম হৈছে বিকাশ চেত্ৰী, সকলোৱে জানেই, আৰু তেওঁক ঘৰৰ মানুহে মৰমতে বিকি বুলি মাতে। তেওঁৰ দেউতাকৰ নাম হৈছে দিলীপ চেত্ৰী আৰু মাকৰ নাম বীণা চেত্ৰী। তেওঁ স্কুল কৰিছিল ৰূপনগৰ বিদ্যাপীঠ স্কুল আৰু কলেজ কৰিছিল বেজেৰা হাইস্কুল। সকলোৱে জানিব বিচাৰে বিকাশ দাৰ বৰ্তমান উচ্চতা ওজন কিমান। হয়, তেওঁৰ উচ্চতা হৈছে 5.9 আৰু ওজন 59ৰ পৰা 60 কেজি। তেওঁৰ হবি হৈছে ট্ৰেভেল কৰা, ব্লগিং কৰা আৰু বিভিন্ন জনজাতিৰ খাদ্যসমূহ, ট্ৰেডিশ্যনেল ফুডসমূহ খাই ভাল পায়। আৰু মোৰ ফালৰ পৰাও অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী যাতে ইউটিউবৰ জগতখনত আৰু আগবাঢ়ি যায় তাৰেই কামনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যিসকল চেনেলটো নতুন তেওঁলোকে যাতে ছাবস্ক্ৰাইবটো কৰি দিয়ে। তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই। পুনৰ এটা নেক্সট ভিডিঅ'ত লগ পাম।